Hello my dear friends, কি খবৰ আপোনালোকৰ মোৰ নাম জয় সক্ৰেটিছৰ ভক্ত মই ফ্ৰেন্ডছ আপোনালোকে জানিব পাৰিছে যে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ এজন এসিস্টেন্ট প্ৰফেসৰ ধ্ৰুৱজ্যোতি চৌধুৰী তেখেতে এটা খুব বেয়া কাম কৰিছে তেখেতে অশ্লীল ভিডিও তেখেতে নিজৰে পৰ্নোগ্ৰাফিক ভিডিও ওয়েবসাইটত আপলোড কৰিছে তেখেতে কোনোবা ছোৱালীৰ হৈতে সম্পৰ্ক কৰিছে ফিজিক্যাল ৰিলেশনশিপ কৰিছে সো যোনটো কোৱা হয় সেক্স সো সেই ভিডিও তেখেতে অনলাইন ওয়েবসাইটত আপলোড কৰিছে গতিকে এয়া এটা বহুত ডাঙৰ অপৰাধ আৰু হেইবে তেখেতক পুলিচে এৰেষ্ট কৰিছে আৰু লগতে জানিব পাৰিছো যে ডিব্ৰুগড় ইউনিভাৰ্সিটি তেখেতক নিলম্বন কৰিছে কথাটো একেবাৰে কনফাৰ্ম হোৱা নাই সো ফ্ৰেন্ডছ প্ৰথম কথা হ'ল এটা তেখেতে ডিফেন্ড কৰি আছে নিজক যে তেখেতে একো বেয়া কাম কৰা নাই এনেকুৱা টাইপৰ মই এইটো ভিডিওটো বনাইছিলো আৰু নিজৰ স্মৃতি হিচাপে ৰাখিবৰ বাবে কোনোবাই মোৰ ল্যাপটপৰ পৰা আপলোড কৰিছে তেনেকুৱা ধৰণৰ কিছুমান তেখেতে নিজক ডিফেন্ড কৰি আছে কিন্তু ফ্ৰেন্ডছ এইটো তেখেতে একেবাৰে বেয়া কাম কৰিছে এক নম্বৰ কথা তেখেতে আমাৰ অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে এটা কাম কৰিছে ঠিক আছে কাৰণ আমাৰ অসমীয়া সংস্কৃতিত বিয়াৰ আগত কোনো ছোৱালীৰ হৈতে তেনেকুৱা ধৰণৰ সম্পৰ্ক কৰা আমাৰ সংস্কৃতি নহয় এটো অসমৰ নহয় কোনো ভাৰতীয় সংস্কৃতি নহয় সো হেয়া তেখেতে অপৰাধ কৰিছে আৰু কৰিছে যদি কৰিছে সংস্কৃতিৰ বিৰুদ্ধে কিবা এটা কাম কৰিছে ডাইৰেক্টলি অপৰাধ বুলি ক'বও নোৱাৰি কিন্তু তেখেতে ভিডিও কিয় বনাইছে সো তেখেতে ভিডিও বনোৱাৰ উদ্দেশ্য কি হ'ব পাৰে তেখেতৰ ভিডিও বনোৱাৰ উদ্দেশ্য এইটোৱে যে হয়তো তেখেতে সেই ছোৱালীজনীৰ জীৱনটোক ধ্বংস কৰিম বুলিয়ে ভিডিওটো বনাইছে যে কেতিয়াবা যদি এই ছোৱালীটোৰ লগত মই সদায় এনেকৈ এনজয় কৰি থাকিম যদি নকৰো বুলি কয় তেতিয়াহলে মই ভিডিও আপলোড কৰিম বুলি তেনেকুৱা টাইপৰ এটা মই ব্লেকমেইল কৰিম বা বিভিন্ন ৰিজনত মই তাইক ব্লেকমেইল কৰিব পাৰিম বা সেই ভিডিওটোৰ মই বিজনেছ কৰিব পাৰিম ব্লেকমেইল কৰি কিনে বা তাইৰ গোটেই জীৱনটো তাইৰ ধ্বংস কৰি দিছে এই ভিডিওটো তাৰমানে তাইৰ লগত তাৰ ল'ৰাজনৰ লগত যদি সেই প্ৰফেসৰজনৰ লগত যদি ছোৱালীজনী যদি বিয়াও নহয় তেতিয়াহলে তাৰ তাতে এই ভিডিওটো থাকিব আৰু এই ভিডিওটো হি সবকে দেখাই ফুৰিব সো হেয়া এক অপৰাধ নহয় নে বাৰু সো এক ঘোৰ অপৰাধ সো তেখেতে বহুত বেয়া কাম কৰিছে এটা কথা হ'ল যে তেখেত এজন গণিতৰ শিক্ষক এসিস্টেন্ট প্ৰফেসৰ আৰু এসিস্টেন্ট প্ৰফেসৰ নিশ্চয় তেখেতৰ ভালেখিনি কোৱালিফিকেশন আছে সো মোৰ এইটো বস্তু জানি আচৰিত লাগিছে যে ইমান এজন শিক্ষিত ব্যক্তি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ এসিস্টেন্ট প্ৰফেসৰ তেখেতক লৈ হয়তো বহুতে আদৰ্শ হিচাপে তেখেতক লৈছে তেখেতৰ পৰা গণিত শিকে এনেকুৱা ধৰণৰ কথা সো একচুয়ালি এই ব্যক্তিসকলে কিবা এটোৰ নামতে সাৰ্টিফিকেট আছে এটোৰ একচুয়ালি জ্ঞান বোলা কোনো বস্তু নাই এটো লাজ বোলা অলপ বস্তু নাই সো ফ্ৰেন্ডছ এই ভিডিওটোৰ দ্বাৰা এটা কথা স্পষ্ট হয় যে আপোনাৰ কোৱালিফিকেশন যিমানে নাথাকক কিয় আপুনি এমবিবিএছ হওক বা আপুনি বহুত ডাঙৰ ডিগ্ৰীধাৰীয়ে নহওক কিয় আপুনি ডাঙৰ মানুহ হ'ব নোৱাৰে হেজনক ডাঙৰ মানুহ বুলি নকয় যাৰ এডুকেশনৰ কোৱালিফিকেশনছ থাকে হেজন মানুহকে ডাঙৰ মানুহ বুলি কয় যাৰ জ্ঞান থাকে সো এই ব্যক্তিসকলৰ কেৱল সাৰ্টিফিকেট আছে হয়তো নকল মাৰি কিবাকে পৰীক্ষা মুখস্থ মাৰি সাৰি পাস কৰিছে কিন্তু জ্ঞান বোলা বস্তুটো নাই কাৰণ গণিতৰ জ্ঞান যদি আসলে যদি তেনেকুৱা ধৰণৰ মানুহৰ যদি অধ্যয়ন থাকিলে তেলে এই বেয়া বুদ্ধিবোৰ তেখেতসকলৰ মগজুত নাহিল হয় আৰু তেখেতে লগতে অৰিজিনাল পাঠশালাৰ হয় ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ তো কলংক হানিয়ে দিছে লগতে তেখেতে যেটো ভিলেজ তেখেতৰ অৰিজিনাল পাঠশালা সেই পাঠশালাকো তেখেতে বদনামি কৰিছে যি শিক্ষাৰ নগৰী বুলি কোৱা হয় পাঠশালা সো ফ্ৰেন্ডছ আপোনালোকে এনেকুৱা ধৰণৰ আদৰ্শ নলব এই গণিতৰ শিক্ষকসকলৰ পৰা সদায় জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰক ভাল মানুহ হ'বলৈ চেষ্টা কৰক সো ধন্যবাদ ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব সকলোকে শেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক ধন্যবাদ